Hello everyone, welcome back to our channel. আজি আমি কৰিম Royal Enfield Thunderbird X-ৰ মাইলেজ টেষ্ট। হাফ লিটাৰ টেংকিত ভৰাই দি ফেলে আমি মাইলেজ টেষ্টটো উলিয়াব চেষ্টা কৰিম। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো নাজানো কিহৰ কাৰণে বা তেলটো দেখাই আছে, কিন্তু আমাৰ টেংকিত বিশ্বাস কৰক, আমাৰ টেংকিত এটুপো তেল নাই, পুৰা খালী কৰি দিছোঁ আমি। আপোনালোকক দেখাই আছোঁ টেংকিটো খালী হৈ আছে পুৰা। চাওক কিহৰ কাৰণে কি প্ৰব্লেম সেইটো মই এতিয়ালৈকে জানিব পৰা নাই। পুৰা খালী আছে, চাওক টেংকিটো পুৰা খালী হৈ আছে, পুৰা খালী। চাব আপোনালোকে, চাওক কাৰ্বৰেটৰৰ পৰা তেলখিনিও শেষ হ'ব আৰু এতিয়া শ্ল' মাৰিছে, কিমান দূৰলৈকে যায় চাওক। এতিয়া আমাৰ তেল শেষ হ'ল, তেল শেষ। ষ্টাৰ্ট উঠে আৰু চাব পাৰে আপোনালোকে। খতম টেংকিত। এতিয়া আমি হাফ লিটাৰ ভৰাই দি মাইলেজটো টেষ্টটো উলিয়াব চেষ্টা কৰিম। এতিয়া আমি হাফ লিটাৰ তেল ভৰাই দিম। হাফ লিটাৰ দিছোঁ। এতিয়া আমি ট্ৰিপটো 0 কৰি দিম। তাক 0 হৈ গৈছে। এতিয়াও দুটা খাতি দেখাই আছে তেলৰ, কিন্তু বিশ্বাস কৰক আপোনালোকে, টেংকিত আধা লিটাৰ ভৰাই দিছোঁ আমি, তেতিয়াও দুডাল খুঁটি দেখাই আছে আৰু প্ৰথমৰ পৰা দুডাল খুঁটি দেখাই আছে। কিহৰ কাৰণে কি প্ৰব্লেম এতিয়াও বুজিব পৰা নাই। তো ব'লা আমি মাইলেজ টেষ্টটো উলিয়াব চেষ্টা কৰোঁ।
পুৰা তেল শেষ হৈ গ'ল বন্ধুসকল, তেল শেষ হৈ গ'ল। আমাৰ আহিছে মিটাৰত আহিছে 11.1, মানে আমি আপোনালোকক কৈ আছোঁ প্লাছ কৰি হ'লে কিমান মান হয়, আপোনালোকে প্লাছ কৰি চাওক। হয় বন্ধুসকল, আমি থাণ্ডাৰবাৰ্ড 350 এক্সখনৰ মাইলেজটো উলিয়াই ল'লোঁ। মাইলেজ দি আছে 22 কিলোমিটাৰ পাৰ লিটাৰ। আমাৰ ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। একচুৱেলি ছাবস্ক্ৰাইবটো হ'ল আমাৰ, যেতিয়া আমি কিছুমান ভিডিঅ' বনাম, আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'লে মানে আপোনালোকৰ তাত এটা নটিফিকেশ্যন যাব, সেইটোৱে আমি ছাবস্ক্ৰাইব কৰি আৰু